এই চাওক এইটো শান্তি চুক্তিত বহু ধৰণৰ গুৰুত্বপূৰ্ণ কিবা দফাবিলাক জড়িত হৈ আছে গতিকে ইয়াৰ দ্বাৰা আমাৰ সদস্যসকল আৰু আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিসকল বহুতো উপকৃত হ'ব। ইয়াত আছে আমাৰ কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিসকলৰ কাৰণে আছে এইটো ST ষ্টেটাছ, যিটো আমাৰ বহুদিনীয়া পুৰণি দাবী আছিলে। ST ষ্টেটাছ এবাৰ গ্ৰাণ্ট কৰিছে আৰু এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰৰ যিবিলাক কাৰ্বি আছে সিহঁতৰ উন্নতিৰ কাৰণে ৱেলফেয়াৰ কাউন্সিল এইটো হৈছে। তাৰপিছত আমাৰ তাতে কাৰ্বি আংলঙৰ কাৰণে আছে আমাৰ 1000 কোটি টকীয়া পেকেজ আছে, চিৰ ৰিজাৰ্ভেশ্যন আছে আৰু অন্যান্য তেনেকুৱা 5টামান ইউনিভাৰ্চিটি বা কলেজ আছে এনেকুৱা আৰু নেশ্যনেল হাইৱে বা অন্যান্য বহুত ধৰণৰ তেনেকুৱা সুবিধাবিলাক এইটো সন্নিৱিষ্ট আছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ মানুহ উপকৃত হ'ব বুলি সম্পূৰ্ণ আশা কৰিব পাৰি। এটা দীৰ্ঘদিনীয়া সংগ্ৰাম, এই সংগ্ৰামখন আপোনালোকে যিটো কাৰণে কৰিব লগা হৈছিলে এই গোটেইখিনি আপোনালোকে এতিয়া পোৱা বুলি অনুভৱ কৰিছে? তেনেকুৱাতো হোৱা নাই যদিও যথেষ্ট হৈছে, যথেষ্ট পাইছে। এতিয়া শান্তি 100% এইটো খাটাং ঘূৰি আহিব। কি ক'লে? 6 শিডিউল ইয়াত 6 শিডিউল ইমপ্লিমেণ্টটো এইটো এতিয়া ষ্টেপ বাই ষ্টেপ হ'ব। এইটো আগতে আমি এইটো কিবা কৰি ল'ম, এইটো ST ষ্টেটাছটো গ্ৰাণ্ট হ'ব। এইটো পিছতে গোটেই এৰিয়াটো 6 শিডিউলৰ আণ্ডাৰত আনি পেলাই এইটো প্ৰতি 3 মাহৰ মূৰে আলোচনা হ'ব। আমাৰ জইণ্ট মনিটৰিং গ্ৰুপ আছে, তাতে সকলো সিদ্ধান্ত লোৱা হ'ব আৰু যিবিলাক দফা এতিয়া আছে এইবিলাক অতি সোনকালে ৰূপায়ণ হ'ব। আগত যেনিবা UPLৰ এইটো কিবা UPDSৰ এইটো যিটো শান্তি চুক্তি হৈছিলে তাত আজি 11 বছৰে আধাটোৱে পূৰণ নহ'ল। কিন্তু আমাৰ ক্ষেত্ৰত এইটো নহ'ব, আমি বিশ্বাস আছে আৰু বড়োলেণ্ডৰ এক্সপিৰিয়েঞ্চ এতিয়া বড়োলেণ্ডত যিয়েই হাৰত এইবিলাক ৰূপায়ণ কৰিবলৈ গৈ আছে, আমাৰ ইয়াতো ৰূপায়ণ হ'ব। India government akan bikin sombong ya, lalu ekor bangke kon ini mani ni hangju, kami ladang ke langsung nanti alam ke, lagi akimi itu dari sini tengah ladang ke misal sama si karbi bang ini nampak dia di tu macam ni. Kita tunggu ini talong lah draft talong tas kata kita kita cuma ke ada itu kosong kemensom boleh dia bisa dia kemudian asal kemudian sampai lah karya pas komisi ini boring war saya alam tak ada dulu boring war saya tak ada dulu lah kami langsung sempat itu ke atas tu belum menghitung ke bisa koleksi tapi kata tu bahaya maksudnya itu kita komen maksudnya maksudnya langsung sih atau hijau kuncinya lah ini dongkong sikuyon komen di sisi itu ye John Woodring grup tu itu meeting tu yang sih lah ini dia ambil kecokian ke ada di sini implementation sih pun ibu pada komis nanti kalau ada kesulitan nonton rajin sampai implementation lah pengen itu pen kapan India government kan pinangan extend tu ya lagi arti tadi itu lah pakai implementasi kita selama itu ni itu ambil itu isu bulan ni lagu napu pakai lah karena mas konsep beruji tu memang bahaya tak tercikip arulah implementasi sendiri musim ini ini hanya hangai tak tu ada lagi masuk ke akhirnya tu bersama malam lagi yang tonti lagi pada
Rusia bisogna ci guardare so però ratto non di ratto non itu ini kita ini akan cirap ini akan cirap kecil turun lah itu verbo itu sebenarnya itu kan bisa serta tubuh itu kan itu jadi kita pakai dengan kok